बे स्पर्ट्सनि मेगा इभेन्टखौ भारत हादरनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो बिटिआरनि गाहाय खुंगिरि मुश्री प्रमद बर' आरो बे 420 VCDCआव खुंजानाय बे इन्जुरिया माइनर जादों मानो होनना बुङोब्ला एसेबां मानि प्लेयार गेलेनायाव साथामल' इन्जुरिनि रेकर्ड फैदों सानै बाथ्राखौ बुंगोन जिहेतु जोंहा बाजेट दंखायो बे स्पर्ट्सखौ खुंनायनि थाखाय गेलेगिरिया खालामनायनि जोंहा हाबाफारि दङ आं बेखौ जाय बिथाङा इन्जुर जाबाय बाक्सानि नङा होनबा बाक्सा बे बड'लेण्ड सिएमखौ खुंनायनि थाखाय बिथांनि खाथियाव बिथांनि जि मेडिकेलनि बेयाव आं बुंबावनो नागिरदों जे जोंनि बड'लेण्डनि जि स्पर्ट्समेनखौ जोंनि गाहाय मन्त्रि सोद्रोमा मुश्री प्रमद बर'आ जेरैबायदि मोनसे नोजोरजों मेजर डिपार्टमेन्ट हिसाबै लानानै गोबां खामानि मावो मानो होनना बुङोब्ला हायो थ्रु इडुकेसन माने हिउमेन रिसोर्स जेरैबायदि क्रिएट खालामनो हायो बा सोरजिनो हायो आवगायावहाय जोङो बड'लेण्ड स्पर्ट्स मिट होननानै जोङो खनथाम जों खुंखांबाय बड'लेण्ड स्पर्ट्स मिट बे स्पर्ट्स मिटखौ जों खुंबाय जेराव गासैबो इभेन्टखौ जों सोफानो नाजानाय जादों आरो बेयाव बोथ बयज एन्ड गार्ल्स बिथांमोनखौ जों सुबिदा होनाय যে আমার এটা আইন থাকিব লাগিব আৰু আমি এটা আইন এসে ট্রিটমেন্ট কৰাটো ভাল আছিল আৰু কলেজে প্ৰভিন্সিয়েলাইজ কৰিব পাৰে কিন্তু আজি item number 61 now I request honorable CM oxygen to কম হৈছে ভালে হয় PTC to announce programs publication launch on the Bodoland Speaks program held in the Simanto Shangkardev Kalakshetra Auditorium Guwahati on 6th of July 2025 attended by Dr. Himanta Biswa Sharma, Honorable Chief Minister, Assam. Honorable Speaker sir, I raise to announce on the Bodoland Speaks program held at the Simanto Shangkardev Kalakshetra Auditorium, Guwahati on 6th of July 2025 attended by Honorable Dr. Himanta Biswa Sharma, Chief Minister of Assam. Assembly House, the Suchi Liga Arabico Ligna Akari Kikumuna, Arabic Honorable Chief Executive Member in Church Education, Arabico. Hambayanda Penobataga, the provincialization of better schools, the BTR of me that in Sejal Madopado, Arabico, Open of Assam consideration me, I can tell of my Java Nali Mopai Ule Kalante, unlimited questions. With your due permission, sir. কিমানখন এলপি স্কুল এমই স্কুল হাই স্কুল এমই মাদ্রাসা হাই মাদ্রাসা জুনিয়র কলেজ বা সেকেন্ডারি সিনিয়র সেকেন্ডারি বা ডিগ্রি কলেজ প্রভিন্সিয়েলাইজ কৰাৰ কাৰণে কি ব্যৱস্থা লৈ আছে বা কিমানটা প্ৰভিন্সিয়েলাইজ কৰা হ'ব ইয়াৰ উত্তৰটো মই স্পষ্টভাৱে পালোঁ যে ইতিমধ্যে 2023 দুখন কলেজ provincialize করা হল বলি ইয়াৰ উল্লেখ কৰা হৈছে মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে এইখিনি জানিব বিচাৰিছোঁ এই দুখন কলেজে প্ৰভিন্সিয়েলাইজ কৰা হল এই কলেজখন কোনটো এক্টৰ আণ্ডাৰত আৰু কোনটো ৰুলছৰ মাধ্যমত প্ৰভিন্সিয়েলাইজ কৰা হল অধ্যক্ষ মহোদয়ৰ জৰিয়তে ইয়াৰ উত্তৰটো মই পাম বুলি আশা ৰাখিলোঁ আজি গঠন কৰি স্ক্ৰুটিনি কমিটিয়ে ইতিমধ্যে এলপি স্কুল 440খন এমই স্কুল
122 জন কেটেগৰী ৱাইজত মই সময়টো চেক কৰিবৰ কাৰণে গোটেইখিনি নকৰোঁ এইবিলাক স্কুল প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামক দিয়া হ'ল বুলি উত্তৰটো পালোঁ এই যে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামক দিয়া হ'ল বুলি কৈছে মই অধ্যক্ষৰ মহোদয়ৰ জৰিয়তে মই এইখিনি জানিব বিচাৰিছোঁ অসম চৰকাৰৰ কোনটো আইন আছে যে যিটো 2017 আৰু 2013 আৰু 17 যিটো মডিফাইড প্ৰভিন্সিয়েলাইজেশ্যন এক্ট সেইটোৰ জৰিয়তে প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰা স্কুলবিলাকে ইয়াত থাকি গৈছে তেতিয়াহ'লে কোনটো প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ আণ্ডাৰত এইবিলাক স্কুলটো প্ৰভিন্সিয়েলাইজ কৰিব সেইটো অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই জানিব পাৰিম বুলি মই আশা ৰাখিছোঁ এইটোৱেই মোৰ ছাপ্লিমেণ্টাৰী কৈছোঁ তেখেতে যি প্ৰশ্ন উত্থাপন কৰিছে আৰু এই প্ৰশ্নটো হৈছে যে আমাৰ এই 10খন যিটো ডিগ্ৰী কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল কোনটো এক্ট বা অধীনত বা ৰুলৰ আণ্ডাৰত এখন প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু তাৰ লগতে যিটো আমাৰ যিমান স্কুলছবিলাক আছে আমাৰ ভেঞ্চাৰ স্কুলছবিলাক আছে এল পি বা আমাৰ হাই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল সেইকেইটাও আমাৰ যিটো স্কুল প্ৰভিন্সিয়েলাইজেশ্যন যিটো এক্ট আছে সেইটো কোনটো আধাৰত বেছ কৰি সেইটো প্ৰভিন্সিয়েলাইজ হ'ব বুলি তো মই প্ৰথম উত্তৰখিনি যিটো কলেজৰ বিষয়ে সুধিছে মই এইখিনি অনুৰোধ জনাম যে মোৰ উত্তৰৰ পিছত আমাৰ সন্মানীয় CM মহোদয়ে এইখিনি কথা স্পষ্ট কৰি দিব কিন্তু মই স্কুলৰ বিষয়ে এইখিনি কথা ক'ব খুজিছোঁ যে আমাৰ যিটো স্ক্ৰুটিনি কমিটি কনষ্টিটিউট কৰা হৈছিল তেখেতসকলে স্ক্ৰুটিনি কৰাৰ পিছত এক্সামিন কৰাৰ পিছত আমাৰ যিখিনি স্কুল আছাম স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এক্ট 2017 মডিফাইড বা আমাৰ এইটোৰ ওপৰত বেছ কৰি যিবিলাক মানে কি পইণ্টছ আছে যিবিলাক নিয়ম নীতি আছে কোনখন স্কুলবিলাকে এই কি পইণ্টছখিনি ফুলফিল কৰে আৰু কোনখিনি ফুলফিল নকৰে তেখেতসকলে দুটা লিষ্ট বনাইছিল আৰু যিখিনি প্ৰপ'জেল দিয়া হৈছে বা যিখিনি লেটাৰ দিয়া হৈছে আমাৰ অসম চৰকাৰৰ ছেক্ৰেটাৰী স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট সেইখন লেটাৰত আমাৰ স্পষ্টভাৱে মেনশ্যন কৰা আছে যে আমি আমি যিটো প্ৰপ'জেল প্লেচ কৰি আছোঁ তাৰ দুটা লিষ্ট আছে আৰু ফাৰ্ষ্ট লিষ্টত এইবিলাক ভেঞ্চাৰ এল পি বা এম ই বা হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ স্কুল ছেকেণ্ডেৰী স্কুল আছে যিবিলাকে সেই কি পইণ্টছ কেইটা ফুলফিল কৰে যিটো নেকি স্ক্ৰুটিনি কমিটিয়ে তেখেতসকলে অধ্যয়ন কৰি তেখেতসকলে উলিয়াইছে আৰু ছেকেণ্ড লিষ্টত যিবিলাকে সেই কি পইণ্টছবিলাক ফুলফিল নকৰে তো সেইবিলাক স্কুলবিলাক ছেকেণ্ড লিষ্টত দিয়া হৈছে তো তেনেকুৱাকৈ আমাৰ কোকৰাঝাৰ জিলাৰ পৰা 223খন আৰু যিমানখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰে এই স্কুল কলেজবিলাক ইতিমধ্যে কৰা হ'ল তাৰ কাৰণে আমাৰ যিটো নেগচিয়েশ্যন একৰ্ডৰ নেগচিয়েটৰসকলে এটা একৰ্ডৰ প্ৰভিজন ৰাখিলে 6.3 যে BTC এৰিয়াত এডুকেশ্যন খুব বেকৱাৰ্ড আৰু বহু স্কুল কলেজ প্ৰভিন্সিয়েলাইজ এক্টৰ অধীনত বা ৰুলছত প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰা বহুত স্কুল থাকি গ'ল আৰু অসমত বহুত বড়ো মিডিয়াম স্কুল প্ৰভিন্সিয়েলাইজ এক্টৰ বাহিৰত থাকিব লগা হ'ল ক্ৰাইটেৰিয়া ফুলফিল কৰিব নোৱাৰা কাৰণে ডেটছ ৱাই যে ৰিমেইনিং যিটো প্ৰভিন্সিয়েলাইজ এক্টৰ বাহিৰত থাকিব লগা হোৱা স্কুলবোৰক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে স্পেচিয়েল এটা কনচিডাৰেশ্যন কৰা হোক আৰু কনচিডাৰ কৰি পেলাই প্ৰভিন্সিয়েলাইজ কৰাৰ প্ৰক্ৰিয়াটো মানে যাতে কৰা হয় তাৰ কাৰণে এক্টৰ লৈ অহা আৰু সেই হিচাপে
আজি গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ যিটো কমিউনিকেশ্যন আৰু ইতিমধ্যে মই শুনিলোঁ যে ষ্টেট গভৰ্ণমেণ্টে BTC গভৰ্ণমেণ্টক প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিবৰ কাৰণে ইতিমধ্যে দিলে বুলি কৈছে। 2017 যি প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট ইয়াত যি ক্ৰাইটেৰিয়া এইটো ফুলফিল নকৰাৰ কাৰণে ৰৈ গৈছে, কিন্তু বড়োলেণ্ড অঞ্চলত 26খন কলেজ আছে, কেঞ্চাৰ কলেজ। এই কলেজে হায়াৰ এডুকেশ্যনটো আমাৰ ইয়াত প্ৰদান কৰি আছে উচ্চ শিক্ষা, আৰু এই কলেজবিলাক যদি নাথাকে আমাৰ উচ্চ শিক্ষাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে পঢ়িবলৈ কোনো সুবিধা নাথাকিব। আৰু ইয়াৰ পিছতো বহুত ছাত্ৰ ছাত্ৰী আজিও কিছুমান কলেজৰ অভাৱত পঢ়িবলৈ নাপায় আৰু তেখেতসকলে ড্ৰপ আউট হয়, যাৰ কাৰণে আমাৰ ছেকেণ্ডাৰীৰ ওপৰত আমাৰ চিনিয়ৰ ছেকেণ্ডাৰী বা হায়াৰ ছেকেণ্ডাৰী কলেজ সেই লেভেলত ড্ৰপ আউট ৰেটটো বহুত হাই। তো সেইটো চাই পেলাই যিটো মিডিয়াৰ ৰিপৰ্টৰ 6.3 দশামতে স্কুল কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰা এই কথাটোক লৈ আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত বহুলানি আলোচনা হ'ল, আৰু সেই আলোচনা মৰ্মে অসম চৰকাৰে আমাক এটা সুবিধা দিলে উইথ প্ৰপাৰ কমিউনিকেশ্যন, যে কাউন্সিলক 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ দিলে, আৰু ইয়াৰ কাৰণে প্ৰভিঞ্চিয়েলাইজ হ'লে যিখিনি ফাণ্ড লাগে এই ফাণ্ডটো SOPD ফাণ্ডৰ দ্বাৰা আমাক প্ৰদান কৰাৰ কাৰণে কথা দিলে। তো যোৱাবাৰ বাজেটত 10 কোটি টকা ধৰা আছিলে, কিন্তু আমাক লাগে 17 কোটি, বাকী 7 কোটিটো পিছত তেখেতসকলে ছাপ্লিমেণ্টাৰী ডিমাণ্ড হিচাপে আমাক প্ৰদান কৰিছে। কিন্তু এইবাৰ বাজেটত আমাক 17 কোটি টকা দি দিছে এই 10খন কলেজৰ কাৰণে। আমি ৰিচেণ্টলি অসম চৰকাৰৰ লগত আলোচনা হৈছিলোঁ, তাত আমাৰ ছাত্ৰ সংগঠনো আছিলে, সাহিত্য সভাও আছিলে, আৰু সেই হিচাপে অসম চৰকাৰে আহি থকা উইণ্টাৰ ছেশ্যনত যিটো 2017 প্ৰভিঞ্চিয়েলাইজ এক্ট এইটো মানে অলপ পুনৰ বিবেচনা কৰি পেলাই এইটো ৰিলেক্সেশ্যন দি পেলাই আমাৰ কলেজবিলাক নট অনলি দিছ 10 কলেজ, বাকী যিটো 16খন কলেজ আছে ইয়াৰ ভিতৰতো বহুত পুৰণি কলেজ আছে যিসকলে সেই সময়ত ক্ৰাইটেৰিয়া ফুলফিল কৰা নাছিলে। সেই গোটেইকেইখন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে এটা প্ৰচেছ আগবাঢ়ি আছে, কিন্তু উইথ প্ৰপাৰ কমিউনিকেশ্যন নট ভাৰ্বেল, মানে এইটো অফিচিয়েল কমিউনিকেশ্যনত আমি সেই কলেজকেইখন কাউন্সিলে প্ৰভিঞ্চিয়েলাইজ কৰিছোঁ, আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ বাজেট আমি পাই আছোঁ আৰু কলেজবিলাকো দি আছোঁ, যাতে সেই কলেজখিনিয়ে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা যেনেকৈ প্ৰয়োজন তেনেকৈ প্ৰদান কৰিব পাৰে। আৰু এই কলেজখিনি অসম চৰকাৰৰ পৰা যিখিনি ফাইনেন্সিয়েল আজি SOPD থ্ৰুৱেদি ছাপৰ্ট পালে, ইয়াৰ বাহিৰে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেই কলেজবোৰত লাগে এইখিনি ডাইৰেক্টলি আমি বড়োলেণ্ড চৰকাৰৰ পৰা বা বিটিআৰ চৰকাৰৰ পৰা আমি প্ৰদান কৰি আছোঁ। এই কলেজবিলাকত আমি স্মাৰ্ট ক্লাছৰুম, লাইব্ৰেৰী, সকলো ক্লাছৰুম, এডমিনিষ্ট্ৰেটিভ বিল্ডিং এইবিলাক লাহে লাহেকৈ নিৰ্মাণ কৰাৰ কামবিলাক আমি কৰি আছোঁ, আৰু সেইকাৰণে মই আমাৰ LOP ডাঙৰীয়াক জনাইছোঁ যে এইটো নিড বেছত এই প্ৰক্ৰিয়াটো আগবঢ়া হৈছে, আৰু উইথ প্ৰপাৰ মানে কমিউনিকেশ্যন, অফিচিয়েল কমিউনিকেশ্যন, আৰু সেই হিচাপে আমি অসম চৰকাৰৰ লগত টাচত আছোঁ। নেক্সট এছেম্বলি যেতিয়া হ'ব তাত তেখেতসকলে 2017 যিমান পাৰি ৰিলেক্সেশ্যন কৰি আমাৰ স্কুল কলেজখিনি প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছে। থেংক ইউ।